Hey guys, বহুত দিনৰ মূৰত আজি কেমেৰাটো হাতত তুলি লৈছো এটা ব্লগ বনাম বুলি যোৱা কেইমাহমান আগতে এটা হাম্পিৰ ব্লগ আপলোড কৰিছিলো আৰু তেতিয়া কৈছিল যে এতিয়া পক কন্টিনিউ ব্লগ আহিব বাট চাকৰিৰ ব্যস্ততা আৰু লগতে এটা নতুন বিজনেসও ষ্টাৰ্ট কৰিছো সেইবাবে হেবিলাক হৈ নুঠিল গৈ কিন্তু আজি এটা বিশেষ দিন আপোনালোকে থাম্বনেইল দেখি গম পাইছে চাগে কিয় আজি দিনটো বিশেষ বাট ক'ত লগ পালো কেনেকৈ লগ পালো আৰু আজি দিনটো কিয় ইমান বিশেষ সেই সকলোখিনি মই আপোনালোকক কৈ আছো কিন্তু তাৰ আগতে মই এতিয়া ৰেডি হৈ লওঁ আৰু গাড়ীত বহি আপোনালোকক সব ডেছক্ৰাইব কৰি আছো ভালকৈ আৰু আজি দিনটো কি হ'ল সব দেখাই আছো ব্লগ এটা বনাম যিহেতু গতিকে সো বাই বাই ফৰ নাও সো এতিয়া আহি মই গাড়ীত বহিলোহি আৰু আমি এটা যাত্ৰা আৰম্ভ কৰিম আচ্ছা মই যে কৈছিলোঁ আজিৰ দিনটো কিয় বিশেষ আজি আমি আচ্ছা আপোনালোকে বহুতে হয়তো নাজানে যে মই যোৱা 1.5 বছৰ ধৰি চাকৰি সূত্ৰে গোৱাত আছোঁ আৰু কিছুমানে জানে চাগে যিসকলে মোৰ লগত ফেচবুক আৰু ইনষ্টাগ্ৰামত জড়িত হৈ আছে বাট প্ৰায়খিনিয়ে নাজানে চাগে সো মই কৈ দিছোঁ আৰু আজি আমি আমাৰ গোৱাৰ যিখিনি অসমীয়া মানুহ আছে সেইখিনি সব এটা এছ'চিয়েশ্যনৰ লগত জড়িত যাৰ নাম হৈছে আসাম ছ'চাইটি অফ গোৱা বহুতে হয়তো শুনিছে আজি তাৰে এটা বিশেষ দিন কিয়নো এই আসাম ছ'চাইটি অফ গোৱাই অসমৰ যোনটো ৰিচ কালচাৰ আমাৰ পৰম্পৰাখিনি গোৱাত আৰু বাহিৰত প্ৰমোট কৰিবলৈ বিচাৰে তেওঁলোকৰ মাজৰে এজন এক্সিকিউটিভ মেম্বাৰ আমি যোৱা কেইবাবছৰ ধৰি গোৱাত বিহু আৰু আমাৰ যিখিনি পৰম্পৰা আছে সেইখিনি পালন কৰি আহিছোঁ ভালো লাগে দিয়কচোন একগোট হৈ বহুত দূৰত অসমীয়া মানুহখিনি নহয় জানো আৰু আজি এটা বিশেষ দিন কিয়নো ইয়াৰে এখন গ্ৰন্থ এখন আলোচনী সেইখন আজি উন্মোচন হ'বলৈ গৈ আছে আৰু মই এটা কাৰণে বহুত বেছি এক্সাইটেড যে আজি আমি এজন অতিথি নিমন্ত্ৰণ কৰিছোঁ অসমৰ পৰা আপোনালোকে নিশ্চয় চিনি পায় ডিম্পু বৰুৱা তেওঁ আজি আহিব ডিম্পু দা আমি আপোনাক লৈ খুবেই বেছি এক্সাইটেড ঠিক আছে তেন্তে আপোনালোকক মই গৈ তাৰ হালচালকেইটা দেখাই আছোঁ অ'কে বাই গাইজ এতিয়া আমি আহি উপস্থিত হৈছোঁ ইণ্টাৰনেশ্যনেল চেণ্টাৰ গোৱা যোনটো ডনাপলাত আছে আৰু ইয়াতে সেই সভাখন অনুষ্ঠিত কৰা হৈছে এয়া চাওক আমি ইমান দেৰিৰ পৰা যাক লৈ বহুত এক্সাইটেড আছিলোঁ তাক এতিয়া লগ পালোঁ ডিম্পু দা কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আৰু আৰু কি কম আৰু ভিতৰলৈ যাব আছে তাৰপিছত চাম আমি কি হয় চাম বলক এতিয়া ভিতৰলৈ বলক চাওঁ আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় ইউটিউব ষ্টাৰ শ্ৰীমান ডিম্পু বৰুৱা তথা প্ৰাগ নিউজ চেনেলৰ এংকৰ শ্ৰীমান ডিম্পু বৰুৱা তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আসাম ছ'চাইটি অফ গোৱাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ধন্যবাদ প্ৰথমতেতো বহুত ধন্যবাদ এই মোক ইমান সন্মান দিয়াৰ কাৰণে ইমান সন্মান কালি যেতিয়া এয়াৰপৰ্টত মাগিছিলোঁ মানে পাগল হৈ গৈছোঁ প্ৰায় 20-30 জন মানুহ গৈছে তো কলদা বা অসম ছ'চাইটিক বহুত ধন্যবাদ আজি আমি খুবেই আনন্দিত আৰু লগতে গৌৰৱান্বিত যে আমাৰ জাগৃতিখন উন্মোচন হ'ল জাগৃতি আমাৰ আসাম ছ'চাইটি অফ গোৱাৰ এটা নতুন পদক্ষেপ এটা নতুন খোজ আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যে এই জাগৃতি নামৰ আলোচনীখনত প্ৰকাশ হ'ব আধ্যাত্মিক তথা সামাজিক লেখনিখিনি আৰু মই আপোনালোকক আৰু এটা কথাও ক'ব বিচাৰোঁ যে এই জাগৃতিৰ সন্মুখত এইখিনি যোনখিনি প্ৰিণ্ট দেখিছে এইবিলাক হৈছে শংকৰদেৱৰ দিনৰ বৃন্দাবনী বস্ত্ৰত থকা প্ৰিণ্ট আজিকালি হয়তো মানুহে পাহৰিয়েই পেলাইছে মোৰ এটা কুৱেশ্যন আছে প্ৰথম কথা যে আপোনাৰ সৰলতাৰ কাৰণে আপোনাৰ ভিডিঅ'বিলাক চাই খুবেই ভাল লাগে কিন্তু তথাপিও আপুনি ক্ৰিটিচিজম কেনেকৈ হেণ্ডেল কৰে কিছুমানে যে ভিডিঅ' বনাই ডিম্পু এইটো কৰিলে সেইটো কৰিলে সেইবিলাক কেনেকৈ হেণ্ডেল কৰে এইটো আৰু সকলোৰে মনটো একে নহয় 10জন মানুহে যদি এটা বস্তু ভাল পায় তাৰে এজনেতো বেয়া পাব আৰু ক্ৰিটিচিজমৰ কথা আছে কিছুমানে সঁচাকৈ মানে এইটো চাব লগা কাৰণ এনেকুৱা নহয় যে মোক বেয়া পোৱা মানুহখিনি সঁচাকৈ বেয়া যে মোক যদি দুটা মানুহে বেয়া পাইছে বেয়া পোৱাৰ কাৰণটো কি কিছুমানে এনেই বেয়া পায় হিংসাত বেয়া পায় মানে এটা খাতি কিন্তু এজন মানুহে বেয়া পাইছে কিবা এটা কাৰণেই যে মই চুলিখিনি এনেকৈ চুচু সেইকাৰণে বেয়া পাইছে মই তাক বেয়া পাই লাভ নাই মই চাব লাগিব যে ই যি বেয়া পাইছে সঁচাকৈ কথাটো অলপ মানে বুজি পাইছেনে বেয়াটো আমি চাব লাগিব আৰু সেই বেয়াটোৰ ওপৰত যোনখিনি ই এনেই তাৰ প্ৰব্লেমটো বাদ দিয়ক যিটো মোৰ প্ৰব্লেমটো মই নিজে ঠিক কৰিব চেষ্টা কৰিব লাগিব আৰু দেৰি আছে মই 95ত জন্ম আছিল 25 বছৰতো বিয়া আছে এনে 29 মানত মানে পাতে নেকি জেনেৰেলি এট লাষ্ট আজিৰ দিনটো বহুত হাঁহি আৰু ফূৰ্তিৰে পাৰ হ'ল আশা কৰোঁ আপোনালোকে জাগৃতিখনক আঁকোৱালি ল'ব জয়তু গোৱাৰ অসমীয়া সমাজ